হেপী হোলী গাইজ। হোলী খেলিছেনে নাই আপোনালোকে? মই পিছে হোলী খেলিলোঁ আৰু লগতে দুকপিমান ফটো মাৰিলোঁ। ৰ'ব গাইজ, মোৰ মিনি ভ্লগটো ভালদৰে চাই লওক। শেষত নিশ্চয় দেখিব মই কি ফটো উঠিছোঁ। নিশ্চয় আপোনালোকলৈ মই লগাই দিমেই। আৰু এয়া ফটো উঠিবলৈ বেক চাইডে আমি আহিছোঁ। দুইজনীয়ে ইজনীয়ে সিজনীক লগাই লৈছোঁ আৰু নিজেও অলপমান লগালোঁ, সিহঁতকো লগাই দিলোঁ। তাৰপিছত আমি বোলো ফটো উঠোঁ। হোলীত ফটো নুঠিলে হ'বনে বাৰু? মই পিছে ফটো উঠি খুব ভাল পাওঁ দেই, আৰু সেইবাবে ফটো উঠি মেলি ল'লোঁ। তাৰপিছত পিছবেলা যিহেতু বহুত বেছিয়ে গৰম পৰিছিলে আজিৰ দিনটো, সেইবাবে আমি পিছবেলা টেঙা খাবলৈ বুলি বেক চাইডে আহিলোঁ। টেঙা খাবলৈ অৱশ্যে পিছফালে নাই অহা, পিছফালে আমাৰ টেঙাৰ গছজোপাহে আছে, মানে মিৰিকা টেঙা। আমাৰ ফালে আমি এই টেঙাবিধক মিৰিকা বুলি কওঁ। আপোনালোকৰ ফালে যদি অন্য কিবা নাম আছে তেন্তে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এইফালে টেঙাখিনি মানে বুটলি ল'লোঁ, আৰু চৰাই চিৰিকটিবোৰেও আহি পিনে মানে এনেই নষ্ট কৰিছে, সেইবাবে ভাবিলোঁ অলপমান পাৰিয়ে লওঁ। আচাৰো কৰা হ'ব আৰু খোৱাও হ'ব। এইফালে গোটেইখিনি লৈ ল'লোঁ পাৰি, কেঁচাও পকাও যিমানখিনি আছিলে গোটেইখিনি আৰু পাৰিলোঁ। গোটেইখিনি মানে অলপ আছে বাৰু, যিখিনি সৰু হৈ আছে। আৰু এইটো ৰঙাটো পিছে মই পিছত খালোঁ, এই খোৱাটো অৱশ্যে দেখুওৱা নহ'ল। আৰু এইফালে গোটেইখিনি ধুনীয়াকৈ ধুই ল'লোঁ। আপোনালোকে এই টেঙাবিধ খাই পাইছেনে নাই এবাৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। বহুত বেছি টেঙা হয়, আৰু ভিতৰত থকা বাদামটো যে ইমান ধুনীয়া লাগে খাই। এয়া ফটো উঠাইছিলোঁ চাওকচোন। তাৰপিছত সন্ধিয়া আমি এনেকৈ মেগী খালোঁ, চয়া মেগী বুলি, আৰু মই নিজে নামটো দি লৈছোঁ। তাৰপিছত মই আপোনালোকক যে কৈছিলোঁ ফটো উঠিছিলোঁ, এইখিনি আছিলে আজিৰ ফটো। মোৰ মিনি ভ্লগটো যদি ভাল পালে লাইক, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব। বাই বাই।